মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পাঠ ৩ অসমৰ সংস্কৃতি পাঠৰ প্ৰশ্নোত্তৰ কেইটামান আলোচনা কৰিব ওলাইছোঁ। উত্তৰ লিখা। ১ নম্বৰ ক, অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা। উত্তৰ, অসমত বাস কৰা জনজাতিসকলৰ নাম হ'ল বড়ো, কছাৰী, দেউৰী, তিৱা, গাৰো, ডিমাচা, মিচিং, আদিবাসী, ৰাভা আদি। ১ নম্বৰ খ, কিছুমান আ-অলংকাৰৰ নাম লিখা। উত্তৰ, কিছুমান আ-অলংকাৰৰ নাম হ'ল কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙুঠি, থুৰীয়া, দুগদুগী, নাকফুল আদি। ১ নম্বৰ গ, তিনিটা নৃত্যৰ নাম লিখা। উত্তৰ, তিনিটা নৃত্যৰ নাম হ'ল দেউৰী নৃত্য, খেৰাই নৃত্য আৰু দেওধনী নৃত্য। ঘ, প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা। উত্তৰ, প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম হ'ল অষ্ট্ৰিক, ককেশীয় আৰু টাই-মংগোলীয় গোষ্ঠী। ১ নম্বৰ ঙ, চাউলৰ পৰা তৈয়াৰ কৰা ৪বিধ খাদ্যবস্তুৰ নাম লিখা। উত্তৰ, চাউলৰ পৰা তৈয়াৰ কৰা ৪বিধ খাদ্যবস্তুৰ নাম হ'ল চিৰা, মুড়ি, সান্দহ আৰু কৰাইগুড়ি। ২ নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। বড়ো দখনা, ডিমাচা ৰিগুৰি জাম্ফাই, কাৰ্বি পিনি, অসমীয়া মেখেলা। ৩ নম্বৰ, খালী ঠাই পূৰ কৰা। ৩ নম্বৰ ক, খেৰাই পূজা বড়োসকলে পালন কৰা উৎসৱ। ৩ নম্বৰ খ, কাৰ্বিসকলৰ ঘাই উৎসৱ ৰংকাৰ আৰু হেচ্ছা। ৩ নম্বৰ গ, মিচিংসকলে আলি আই লৃগাং পালন কৰে। ৩ নম্বৰ ঘ, ডিমাচাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।